এজাক বৰষুণে মোক ধুই থৈ গল গল গল। জয় জুবিন বা তই কি গান গাইছ এইটো এজাক বৰষুণে ধুই থৈ গল কি মনত পৰিছি তোৰ আজি ৰ তই এইগিলা বুজি নাপাবি জুবিন দা গানৰ কথা তই ক'ত বুজি পাবি চালা সিদিনাখনত বৰষুণত জিকাই আজিলৈকে বৰষুণে নাই কুটি ফাটা ৰ'দ দি দিছে চালা পথাৰত পানী নোহোৱা হৈ গ'ল আমাৰ এইবাৰ পায়সে দিব পৰা নাই এইবাৰ গোটেই মাটি ফাটি বগা হৈ গ'ল এনে হলে সেইকেইদিন কিমান চাপি বানপানী চালা আজি এতিয়া পথাৰত পানী লগা আছে পানীয়ে নাই বৰষুণে নাই কি হ'ব এই চালা হয় তই ঠিক কথা কৈছা এতিয়া পথাৰত পানী লগা আছে পানীয়ে নাই বৰষুণ দিলি দিয়ে বানপানী কৰি দে এতিয়া নিদিলি নাই এতিয়াহে পানী লগা আছে এতিয়া কিন্তু পানী নাই কুঠিয়ে তুলিব পৰা নাই সেইকাৰণে মই কৈছো এজাক বৰষুণে মোক ধুই থৈ গল 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 সেই কেতিয়াবা ধুই থৈ গল আজিলৈকে মই বৰষুণত ভিজবাই পৰা নাই এই ইন্দ্ৰ মাথাৰ কি হ'ল আৰু বৰষুণে নেদা হ'ল তিৰি লগত কাজিয়া কৰা নাই নেকি তিৰি লগত কাজিয়া লাগিলে বৰষুণ দিয়ে বানপানী কৰি দে এতিয়া আমাৰ পানী লগা আছে সি বৰষুণ দিব নোৱাৰে চালা বাইজাত ইন্দ্ৰা ঐ মুকেশ জুবিনে বাবুদাৰ লগত গোৱা গানটো কি আছিল তোৰ আৰু ওপৰতে কি হ'ল মইহে জানো আমাৰ এতিয়ালৈকে এক ডবল পাইপ দিব পৰা নাই ঐ একে অৱস্থা পিছে আমাৰ দে গানটো শুন বাৰিষাৰে বানত বাবু পৰিছেনে মনত তোৰ বাবু বৈঠা মাৰিছিলো যে কলৰে নাৱত ধেমালিতে যাওঁ